কিবা এটা মাত দি আছে গাইছ বাৰীৰ ভিতৰত এই বাৰীখনৰ ভিতৰত চলে চলে Hello guys, welcome to back to my YouTube channel. আজি গৈ আছো আমি পিকনিকত এতিয়া বাজিছে 6টা আজি হৈছে 2 জানুৱাৰী আপোনালোকে ভিডিওটো চাই থাকিব স্কিপ নকৰাকৈ এনজয় কৰক গাইজ বৰ্তমান আমাৰ ঘৰত কোনো উঠাই নাই খালি মই জাষ্ট উঠিছো উঠি পেলাই ভিডিওটো বনাই পেলাই কিবা এটা মাত দি আছে গাইজ বাৰীৰ ভিতৰত এই বাৰীখনৰ ভিতৰত আন্ধাৰ হৈ আছে না 6টা বাজিছে আপোনালোকে শুনিছে নে নাজানো অলপ মাত আহি আছে একো নাই যিয়ে নহওক ভয় কৰা নাই কি কম আৰু ভয় চয় একো কৰা নাই পিকনিক যাম A few moments later গাড়ী চাই পোৱা ক্লিয়াৰ হৈ আছে আৰু মাইক বেটেৰী গাইছ এতিয়া ফাইনেলি ফুল পোৱা ৰেডি হৈ গ'লো আৰু কাপোৰ চাপোৰ পিন্ধি ল'লো এতিয়া পিকনিক যাম আৰু আপোনালোকে চাই দিব আজি কেনেকুৱা এনজয় হ'ব বে ধামাকা এনজয় হ'ব না চাই দিব ভিডিঅ'টো গাইছ বৰ্তমান আমাৰ ঘৰত পোৱা কাম চলি আছে এয়া কাম কৰি আছে আমাৰ ঘৰত মিস্ত্ৰী আহিছে আজি দেখাই আছো এইবিলাক আমাৰ নতুনকৈ বনাই আছে এইটো আসাম টাইপ ঘৰ বনাই আছো ইয়াত মিস্ত্ৰী পোৱা কাম কৰি আছে চাঙৰ ওপৰত উঠি আছে আজি মিস্ত্ৰী আজি গাঁথনি হ'ব না যোৱা বছৰ এইখিনি কাম কৰিছে আজি নতুন বছৰ বোলে মিস্ত্ৰী আজি যাতে কাম শেষ হৈ যায় গোটেইখিনি ক্লিয়াৰ হৈ যায় সোনকালে ঘৰতো কাম কৰি দিয়া মই বিয়া পাতিব লাগিব না পোৱা এজনী যোগালী আমাৰ ইয়াত আকৌ মাইকী মানুহ যোগালী লাগে দেই যোগালী পোৱা আহি গৈছে এতিয়া যাম আৰু পিকনিক চাই থাকিব ভিডিঅ' মজা লাগিব ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে চাওকচোন দৰ্জা চৌকাতটো এনেকুৱাকৈ দিছোঁ এইটো ষ্টাইলত তাৰপাছত খিৰিকীখন হৈছে এইটো ষ্টাইলত বনোৱা গৈছে আজিকালি পকাৰ এনেকুৱা ভেণ্টিলেটৰ ওলাইছে গিলাচ ফিটিং কৰা আহে লগত আগতে চিম্পুল আছিলে আমাৰ ব্লগাৰ আছে আজিকালি ব্লগ নবনোৱা হ'ল আমাৰ গাড়ী পোৱা ফুল ৰেডি হৈ গৈছে আৰু বক্স মাইক চাইক এনেকৈ আহি আমি পালোঁ মৰিগাঁও টাউন আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব এতিয়া আমি পালোঁ বঘৰা ইয়াতে হ'ব মেডিকেল কলেজ হ'ব ইয়াতে হেল্ল' গাইজ ফাইনেলি আহি পালোঁ টপাতলি কিন্তু টপাতলি ভাবিছিলোঁ কি বহুত মানুহ হ'ব আৰু আহি পাইছোঁ যে আপোনালোকে চাওক মানুহ নাই আমাৰ গাড়ী দুখন চাওক একো নাই খালি আমাৰ দুখন গাড়ী লৈ আহিছোঁ এই দুইখন গাড়ীয়ে আছে তাত মানুহ নাই কি ক'ম আৰু বহুত বেছি বেয়া লাগিছে কি ক'ম উপায় নাই এতিয়া ইয়াত খানাটো খাই লৈ তাৰপিছত নিজৰ পৰা গৈ আছোঁ আপোনালোকে চাই দিব ভিডিঅ'টো বেয়া লাগিছে আৰু কি ক'ম কেনেকুৱা লাগিছে হে কেনেকুৱা লাগিছে ভাল লাগিছে তোৰ কেনেকুৱা লাগিছে চাওক মানুহ আমাৰ চুনুজনী এইজনী হাই কৈ দিয়া আকৌ এজনী আমাৰ মামী তাৰপিছত এজনী মাহী হয় এজনী আমাৰ ধুনুমুনু কলিজাজনী এজনী এজনী আমাৰ ধুনুমুনুজনী গাইজ ফাইনেলি এতিয়া বৰ্তমান পোৱা গাড়ী পোৱা মাল চাল পোৱা নুমাই আছে আৰু এইবিলাক খৰি চৰি নুমাই আছে এতিয়া ভোক লাগিছে না আমাৰ ভোক লাগিছে খাবতো লাগিব এইবিলাক খৰি চৰি পোৱা নুমাই আছে এতিয়া আমাৰ খানা পোৱা আয়োজন হৈ যাব আৰু কেনেকুৱা লাগিছে ইয়াত
এইটো আমাৰ মুহাতে কৈছে বহুত বেছি বেয়া লাগিছে মানুহ নাই এইজনী আমাৰ ডাঙৰ মাহী তাৰপিছত সৰু মাহী ছোৱালী তাৰপিছত এজনী আমাৰ মামী ছোৱালী হয় দুইজনী মামী ছোৱালী হয় কিবাকৈ দুখন হৈছে আল্টা এখনতো আল্টাখনত ভৰি আহিছে মানুহ কেনেবাকৈ ছোৱালী সোপা এতিয়া গাইজ বৰ্তমান পালো আহি আমি শৰাইঘাট দলং এখন হৈছে শৰাইঘাট দলং চাই লওক বহুত ভাল লাগিছে শৰাইঘাট দলং কেতিয়াৰ পৰা মানুহ কম আছিলে তাৰ ভিতৰত ৩-৪খন মান গাড়ী হৈ গৈছে এতিয়া অলপ মনটো ভাল লাগিছে এতিয়া আমি শৰাইঘাট দলংখনত আহি আছো শৰাইঘাট দলংখন এদিকে পুৰা গান চান লৈ আছে খানা চানা খাই আছে চাগে এখন হৈছে দলংখন ভাল লাগিছে তাহলে কাৰ গছত আহিলা তুমি মোৰ গছত মই কোন হয় তুমি তোমাৰ বাঘ দিছিলা জানো মোক দিছিলা কথা নাই মিছা হয় নেকি বাঘ দিছিলা নেকি ন মই গম নাপাওঁ নহয় এতিয়া আমি ক'ত গৈ আছো হা আমাৰ মাহী দেখিছে ছোৱালীজনী কৈছে ফটো মাৰিব ছোৱালীজনী কৈছে এটা ডাঙৰ এক্সিডেণ্ট হৈছে আপোনালোক দেখাই আছে এখন ৰোলা আহিলে বোলে হাবিত সোমাই দিছে মই ড্ৰাইভাৰটোক কেনেবাকে বাচাই দিছো মানে কি কৰিম আৰু এখন কেনেকুৱা হাবিত সোমাই আছে চাই এইফালে আমাৰ মাংস সিজাই আছে মুহাতে বনাইছে ন মাংস সিজাই আছে এইফালে মাংসত মটৰ দি দিলে এইফালে পাপৰ পুৰি আছে তেলত এতিয়া গাইছ আমি আহি আছো ৱাটাৰফল চাবৰ কাৰণে বহুত বেছি ভাল লাগিছে ইয়াৰ পৰা দেখাই আছো আপোনালোকে চাওক ৱাটাৰফলটো মাই গড নিজৰ চাওক না বহুত বেছি ভাল লাগিছে এইখিনি ঠাই চাই লওক বহুত মজা ঠাই হয় ৰিজুৱান পাৰ ওপৰত আহি গ'লো আমি তাৰ পৰা নিজৰা আপোনালোকে আহক প্লিজ আপোনালোকে ইয়াত আহক এবাৰ চাই যাওক কেনেকুৱা লাগে এতিয়া মোক ক'ব আৰু ফাইনেলি গাইজ বহি গ'লো ভাত খাবৰ কাৰণে ৰেডি এতিয়া আমাক টকাই চকাই দি আছে এয়া ভাত তাৰপাছত এতিয়া লাষ্ট টাইমত কণীটো খাই আছোঁ খোৱা বোৱা হৈ গৈছে চব উঠি গৈছে গাইজ অকলে অকলে খাই আছোঁ কি কৰিব উপায় নাই খাই দিছোঁ এনেকৈ আমি টপাতলি বাই বাই দি নিজৰ পাৰ্কলৈ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আমি আহি পালোঁ কি বুলি কয় নহয় নিজৰ পাৰ্ক আহি পালোঁ নিজৰ পাৰ্ক আপোনালোকক দেখাব চেষ্টা কৰিম চাওক এখন নিজৰ পাৰ্ক ইয়াতে বেছি ভাল লাগিছে ইয়াত মানুহ বহুত তাত মানুহ কম আছিল
পৰা গেটখন টিকেট কাউণ্টাৰ টিকেটটো কাটি লওঁ এতিয়া আমি ফাইনেলি টিকেট পাই গ'লোঁ ফাইনেলি গাইজ সোমাই আহিলোঁ এতিয়া নিজৰ পাৰ্কৰ ভিতৰলৈ বহুত বেছি ভাল লাগিছে চাই লওক কপিৰাইট লাগিব গান চান লাগি আছে আৰু লাগিছে তোমাক কেনেকুৱা লাগিছে কৈ দিয়া মজা লাগিছে এতিয়া আমি ক'ত আহিছোঁ নিজৰ পৰা চাব কেনে ন হয়নে নাই মজা লাগিছে এখনত উঠিবা নেকি এখনত এখন ছিংগল উঠিব নোৱাৰিব আমাৰ খেলাৰ বস্তু একোৱে নাই যিয়ে নহয় এখন ডাঙৰ এখন পাই গৈছে এই মজা গাইছ এতিয়া আমি ঘৰলৈ যাব কেনে সাজু হৈ গ'লোঁ আৰু বহুত বেছি এনজয় কৰিলোঁ আজিৰ দিনটো বহুত বেছি ভাল লাগিলে যদি আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিব লগতে বেল আইকন প্ৰেছ কৰিব নাপাৰিব তেতিয়া নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকিব আজিলৈ আহিছোঁ বাই